মই হিয়া অসমৰ ক্ৰাছ আজি অসমৰ ক্ৰাছ গোটেই অসমৰ মানুহে দাঁত মজা নিচিনা ব্ৰাছ দি তাইক মাজি আছে তাতে আকৌ তাই বোলে অসমৰ ক্ৰাছ ঢেকেৰীজনী চেহেৰটো চা না তাই অসমৰ ক্ৰাছ হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলো ভালে আছা আজি বহু দিনৰ মূৰত তোমালোকৰ মাজলৈ আকৌ আমাৰ উৰাই ঘূৰাই হিয়া বাইদেউক লৈ আহিছোঁ কিন্তু আজি আমাৰ হিয়া বাইদেউৰ লগত আছে অসমৰ লাখ টকীয়া মানুহজনী গতিকে ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ বলক একদম বিন্দাছকৈ চাই যাওঁ এইবোৰ গোটেই বাচ্চাৰ খেলা আৰু যিহেতু ময়ো বাচ্চাই 16 বছৰীয়া তো ময়ো ইয়াতে উঠিম হয় তোমাৰ নিচিনাটো বাচ্চা নাই তুমিতো গাখীৰ খোৱা বাচ্চাহে কেঁচুৱাহে সেইকাৰণে তোমাৰ মুখত যি টি কথা ওলাই যায় বন্ধুসকল এই লোকক ভুল ধৰিবলৈ যায় নিজৰ মুখতে ভালকে ফুটি নাহে আৰে পাহৰ নহয় পাহৰ নহয় এই পাহাৰ বুলি ক পাহাৰ পাহাৰ দেখিব পাৰিছে গোটেই পাহাৰ তো চাওক চাৰিওফালে কেৱল পাহাৰ আৰু পাহাৰ হয় পাহাৰ পিছফালেও পাহাৰ আগফালেও পাহাৰ কিন্তু আমি পিছফালৰ পাহাৰখন ধুনীয়াকে দেখি নাপালো আগফালৰ পাহাৰখনে বেছিকে ধুনীয়াকে দেখিলো কোনোবাই দেখি পালেনে বাৰু গাইজ আগফালৰ পাহাৰখন যে দেখালে কবই নালাগে তোমাৰ চুলিকেইডাল আমাৰ লাখটকীয়া বা চুলিকেইডাল আমাৰ ঘৰৰ কজলাটোৰ নেগুৰডালৰ নিচিনা হৈ আছে বঢ়িয়া ইমান ধুনীয়া চুলি বনাইছা তালিয়া মই ভাল পাইছো কিন্তু দেই তোমাৰ চুলিকেইডাল এতিয়া আমি পুৰা লাখটকীয়া কলাক্ষেত্ৰ চাব আহি গৈছো লাখটকীয়া কলাক্ষেত্ৰত 30 টকীয়া লাখটকীয়া টিকেট কিনি কেনে ভিতৰত প্ৰৱেশ কৰিছো তাকো পাৰ্কিং এক্সট্ৰা আৰে 30 টকাটো বাৰু কেনেকে লাখটকীয়া হ'ব 30 টকীয়া লাখটকীয়া টিকেট লৈ বোলে সোমাই আহিছে কয় নহয় মানুহে ভালে পায় ভাল যাবৰে পায় খাল গতিকে আমাৰ হিয়ায়ো পাইছেগৈ একদম লাখটকীয়াহে মাল মাই গড কি বস্তু এইটো আমাৰ দৰে নেকি দেখিবলৈ ৰাতি সপোনে দেখা পাওঁ মিষ্টাৰ ৰাছিক কি মা তোমালোকৰ নিচিনা মানে তোমালোকতকৈ কম নহয় কিন্তু তোমালোকতকে অলপ বেছিহে ধুনীয়া দেখিবলৈ I got broads in Atlanta. অপেক্ষাত আহি পাইছে আৰু পুৰা মানে একেবাৰে ভোকত থাকিব পৰা নাই এতিয়া মিডিস্মিটাৰ বাইজাৰ মানে পুৰা 31 কেজি পৰা 30 কেজি মান হৈ গ'ল চাগে ভোকতে বাৰু ময়ো উজান বজাৰলৈ এদিন গৈ চাব লাগিব লাখটকীয়া খানা এসাঁজ খানাত লাখ টকা লয় নে কিমান টকা লয় মই সুধি চাব লাগিব এইজনী মুখত অকল লাখ টকা তাই যেনিবা একদম নকওঁহে আৰু মই এদিন উজান বজাৰ গৈ চাম যদি লাখ টকা নলয় এসাঁজ মই খানা খাম যদি লাখ টকা নলয় মইতো ঘৰত পাই যামগৈ কি কাৰণে লাখ টকা কৈ থকা মইতো সুধিম গৈ পিনি বিলাহী দি থৈ গ'ল মই থাকিম বিলাহী নাথাকিব কেনেকে হ'ব বিলাহী আহি পুৰা ৰঙা মিডিস্মিতা বা পুৰা মিডিস্মিতাই যেনেকুৱা কথা কয় পিছে মিডিস্মিতা বাও কিন্তু বিলাহীতকৈ কম নহয় কিন্তু ৰঙা বিলাহী ৰঙা গাল ৰঙা কাপোৰ একদম মিলাই মেলি পিন্ধি গৈছা ঘৰত চাগে ভাবিয়ে আহিছিলে আজি ৰঙা বিলাহী দি মই লাঞ্চত খাম বুলি গতিকে কম নহয় কিন্তু লাখটকীয়া বাইদেউজনী আমাৰ এতিয়াহে তোমালোকৰ মুখত মেইন তোমালোকৰ ঘৰ যোনখন মেইন তোমালোকৰ ঠাই যোনখন সেইখনৰ নাম ওলাইছে সেইখনৰ নামটো হ'ল তোমালোকৰ মেইন ঠাই হ'ল সেইখনেই তোমালোক তাতে থাকিব লাগে কেলে ইয়াত য'ত গুৱাহাটী নগৰখনৰ মাজেদি ঘূৰি ফুৰিছা তোমালোকে মেইন যে নামটো তোমালোকে ক'লা এই নামটোহে তোমালোকৰ আচল পৰিচয় তোমালোকে ইয়াতে ঘূৰি ফুৰিব লাগে যোৱা ঘূৰাগে আৰু ময়ো যাওঁগে আৰু আজি তোমালোকে ঘূৰাগে যোৱা ঘূৰা নহয় আকৌ সোমাইহে থাকিবা কি হ'বতো আমি নকলেও বুজি পাম তাত তো ফ্ৰেণ্ডছ আজি ভিডিঅ'খিনি ইমানখিনি আছিলে চাই কেনেকুৱা পালা যদি ভাল পালা একদম লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো ক্লিক কৰি দিবা আৰু মোৰ ফেচবুকত চাই আছা যদি মোৰ পেজটো অলপ ফ'ল' কৰি মৰম দিবা আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনোৱা হৈছে কোনো যাতে গাত পাতি নলয় হিয়া বাইদেউ তুমি এনেকৈ নতুনকৈ কৰি যোৱা আৰু তোমাক এনেকৈ ধৰি যাওঁ লগতে আমাৰ লাখটকীয়া বাইদেউ আছেই গতিকে আজিলৈ বাই বাই